এই দেখি যেন ৰাহুলৰ আত্মা উৰি গ'ল আৰু চাৰিওপিনে অন্ধকাৰ দেখিলে আৰু তাতেই মূৰ ঘূৰাই পৰি গ'ল। সেইদিনা ৰাতি 8 মান বজিছিল আৰু ৰাহুলৰ লাহে লাহে চকু খুলিলে আৰু সি সাৰ পাই দেখিলে যে সি তেনেকৈ সেইটো ঠাইতে পৰি আছে। কিন্তু আচৰিত মাত্ৰ এইটোৱে যে এইবাৰো সেইজনী ছোৱালীৰ বগা কাপোৰ পিন্ধিয়ে পৰি আছিল। ৰাহুলে এই দেখি এইবাৰ ভয় লগা নাই, কিন্তু সি এইবাৰ সাধাৰণভাৱে উঠিলে আৰু গাটো ধুই তাৰ ৰুমত গ'ল আৰু কাপোৰ পিন্ধিলে আৰু ফ্ৰিজৰ পৰা কিবা অলপ ওলাই খালে। তাৰপিছত সি তাৰ গোটেই ৰুমটো ইফালৰ পৰা সিফালে চালে আৰু লগতে থকা চোফাখনতে বহি ইফাল সিফালে চালে। আৰু আচৰিত ধৰণৰ কথা এইটোৱেই যে এইবাৰ ৰাহুলৰ অলপো ভয় লগা নাছিল আৰু হঠাতে সি জোৰকৈ ক'ব ধৰিলে, কোন তই? হা, কিয় এনেকুৱা কৰি আছ মোৰ লগত? কি কৰিছোঁ তোৰ মই? কি বিচাৰা মোৰ পৰা তই? ৰাহুলে এইখিনি কথা বহুত খঙত সুধিছিল যদিও তাৰ চকুৰ পৰা পানী ওলাই আছিল। ৰাহুলে বহুতকৈ কিবা কিবি সুধি আছিল যদিও ওচৰৰ পৰা কাৰো একো মাত নাছিল, কেৱল আহিছিল যদি এটা ডাঙৰ ডাঙৰ হাঁহি। আৰু সেই হাঁহিটো এনেকুৱা আছিল যেন সেই হাঁহিটো এইটোৱে বুজাব বিচাৰিছে যে ৰাহুলৰ অৱস্থাটো বৰ্তমান কি। তাৰ অৱস্থাটো চাই পেলাই সেই হাঁহিটো মাৰি আছে, কিন্তু সেইবোৰ গুৰুত্ব নিদি ৰাহুলে নিজৰ ভিতৰতে মগ্ন হৈ একেটা কথাকে কৈ আছিল। আৰে সঁচা কথাটো এইটোৱে, তই এটা ভয়াতুৰ হয়। তোৰ দম আছে যদি ওচৰত নহয় কিয় মোৰ? লুকাই লুকাই কিয় এনেকৈ হাঁহি আছ? তই সেইটোৱে বিচাৰ ন যে মই মৰি যাওঁ? তই মাৰ না মোক। ক'ত লুকাই আছ তই? মাৰ মোক। কিয় নামাৰো? ৰাহুলে এনেকৈ কৈ হুক কৰি হঠাৎ কান্দিব ধৰিলে আৰু অলপ সময় পিছতে ৰাহুলৰ কাণত এটা ফুচফুচনি উঠিল। কিন্তু ৰাহুলে এইবাৰ ভয় নাখালে আৰু সি নিজৰ গালতে নিজে চৰাব ধৰিলে আৰু লগে লগে ক'লে, চালা ভয়াতুৰ, তই কি হয় মই নাজানো, কিন্তু মই এইটো কথা বহুত ভালকৈ জানো যে তই এটা ভয়াতুৰ হয়। সেইকাৰণে চোৰৰ দৰে ফুচফুচাই আছা। যদি দম থাকিল হয় মোৰ ওচৰত আহিলি হয়। কিন্তু ঠিক আছে, মই তোৰ দৰে ভয়াতুৰ নহয়। তই এইটোৱে বিচাৰা ন যে মই মৰোঁ? তো ঠিক আছে, সেইটোৱে হ'ব। আৰু গৈ আছোঁ মই আজি তোৰ ঠাইত। কি কৰা কৰিবি, মোৰ মন নাই জীয়াব। ৰাহুলে এনেকৈ কৈ ভিতৰত গ'ল আৰু ফোনটো ল'লে আৰু নিধিক হোৱাটছআপত মেছেজ দিলে এইটোৱে যে, মোক মাফ কৰি দিবা জান। হয়তো মোৰ এই পৃথিৱীত এইখিনিয়ে সময় আছিল, আমাৰ দুটাৰ চাহ ইমানলৈকে আছিল। হয়তো এইটো জীৱনত ভগৱানে আমাৰ মিলন নিবিচাৰে। মোক মাফ কৰি দিবা দা। তোমাক গোটেইখিনি কথা কৈ গৈ আছোঁ। আশা কৰোঁ তুমি মোক মাফ কৰি দিবা। আই লাভ ইউ। এনেকৈ আৰম্ভণিৰ পৰা শেষলৈকে তাৰ লগত যি ঘটনা ঘটিছিল সেই গোটেইবোৰ কথা মেছেজত টাইপ কৰি নিধিৰ মোবাইলত চেণ্ড কৰি দিলে আৰু শেষত ক'লে যে মই তোমাক বহুত ভাল পাওঁ আৰু সদায় পাই থাকিম, সদায় সুখী থাকিবা, গুড বাই। সি জানিছিল নিধি এতিয়া ICUত আছে, গতিকে তাই মেছেজ ৰিপ্লাই দিব নোৱাৰে আৰু সেইবাবে সি সাহস কৰিছিল মেছেজ দিব, যাতে তাই হোচত আহিলে মেছেজটো পাই সকলো কথা গম পায় যে ৰাহুলে এনেকুৱা এটা কাম কিয় কৰিলে। আচলতে ৰাহুলৰ প্লানিং এইটোৱে আছিল যে লাইট হাউচৰ ওপৰত এইবাৰ সি যাব আৰু তাৰ পৰা সাগৰত জাপ মাৰি আত্মহত্যা কৰিব। কিবা কাৰণত যদি সি বাচিও যায় তেনে হয়তো সেই বেয়া শক্তিটোৱে তাক মাৰি পেলাব। আৰু সি এইবোৰ ভাবি ঘৰৰ পৰা ওলাই দিলে। ঠিক 12 বজাত ৰাহুলৰ ঘৰৰ পৰা প্ৰায় 1 ঘণ্টাৰ ৰাস্তা আছিল লাইট হাউচলৈ। যেতিয়া সি নিধিৰ লগত আহিছিল তেতিয়া সি ওচৰতে এখন হোটেল লৈছিল যাতে দেৰি নহয়। অলপ দেৰি পিছতে ৰাহুল লাইট হাউচৰ ওচৰ পালে আৰু সময় হৈছিল প্ৰায় 1:10। খন্তেক সময় পিছতে ৰাহুল গৈ লাইট হাউচৰ ওচৰ পালে। লাইট হাউচৰ ওচৰ পায়ে ৰাহুলে একেৰাহে লাইট হাউচটো চাব ধৰিলে। এইটোৱে ভাবি আছিলে মনত যে এই সাধাৰণ লাইট হাউচটোৱে মোৰ জীৱনটো কেনেকৈ ধ্বংস কৰি আছে। ৰাতিৰ নিৰল নিস্তব্ধ পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা বতাহ, সাগৰৰ ঢৌৰ শব্দ, লগতে কুকুৰৰ সৰু সৰু কন্দা শব্দই যেন সেই ঠাইটোত এটা ভয়ানক পৰিৱেশৰ সৃষ্টি কৰিছিলে। কিন্তু ৰাহুলৰ যেন
এইবোৰৰ পৰা কোনো ধৰণৰ ফৰকে পৰা নাছিল। এনেকৈয়ে ঠিক 1:30 হ'ল আৰু ৰাহুলে লাহে লাহে লাইট হাউচৰ পিনে গ'ল। খন্তেক সময়তে সি লাইট হাউচৰ শিখৰত গৈ পালে। ৰাহুলে যদিও তাত কাকো দেখা নাছিল, কিন্তু সি অনুভৱ কৰিছিল যে তাৰ চাৰিওফালে কোনোবা ইফাল সিফাল গৈ আছিল। কিন্তু সেইবোৰ চব আওকাণ কৰি লাইট হাউচৰ শিখৰত থিয় হৈ জোৰ জোৰকৈ ক'লে, মই জানো তই যোনে নোহোৱা কিয় তই মোৰ ওচৰতে আছা এতিয়া। তই এইটোৱে বিচাৰ ন যে মই ইয়াৰ পৰা জঁপিয়াই দিওঁ? সেইটোৱে হ'ব। মই এতিয়া জঁপিয়াব ওলাইছোঁ। তই মোৰ লগত যি কৰিব মন আছে কৰ। আৰু এনেকৈ কৈ ৰাহুলে পানীত জঁপিয়াই দিলে। ৰাহুল পানীৰ তলত আছিল, কিন্তু সি অকণো সাঁতুৰিব চেষ্টা কৰা নাছিল, কাৰণ সি ভাবিছিল যে কোনোবা সময়ত হয়তো তাক কোনোবাই পানীৰ তললৈ টানি লৈ যাব। কিন্তু বহুত সময় তেনেকৈ পানীৰ তলত থকাৰ পিছতো তেনেকুৱা একোৱেই নহ'ল। তাৰপিছত ৰাহুলে লাহে লাহে সাঁতুৰি পাৰলৈ আহিল আৰু লাইট হাউচৰ পিনে এবাৰ চালে আৰু চকু পানী মুচি ঘৰলৈ উভতি গ'ল। যেতিয়া ৰাহুল ঘৰ পায়, সি দৰজাখন খুলিব লওঁতেই তাৰ মনত পৰে আগৰ কথাবোৰ, কেনেকৈ বোকা মাটিৰে ঘৰখন অৱস্থা হৈ আছিল। ৰাহুলে দৰজাখন লাহে লাহে খুলি চালে যে সি ভবাৰ দৰে একোৱেই নাই। ৰাহুলে এটাই কথা ভাবি আছিল যে হৈ কি আছে, কোনে এনেকুৱা কৰি আছে আৰু কিয়? মৰিবওতো বিচাৰিছিলোঁ, কিন্তু মৰিবও নিদিয়ে মোক। ৰাহুলে গোটেই ঘৰটো চাৰিওফালে চালে, কিন্তু ক'তো একো নাছিল। এইবাৰ ৰাহুলে বাথৰুম গৈ গোটেই কাপোৰ খুলি আইনাখন চালে। তাৰপিছত তাৰ চকু বাথটাবৰ ওপৰত পৰে আৰু সি তাত শুই যায়। অৰ্থাৎ তাৰ লগত ইমান দিনে যি ঘটনা নিজা নিজিকৈ হৈ আছিল, এইবাৰ সি নিজে কৰি আছিল। এনেকুৱা লাগি আছিল যেন সি বিচাৰিছিল যে সি যাতে মৰি যায়, আৰু এই ভাবি সি বাথটাবতে শুই গ'ল। ৰাতিপুৱা 9 বজাৰ সময়। ৰাহুল টোপনিৰ পৰা সাৰ পালে আৰু দেখিলে যে সি ৰাতি য'ত শুই আছিল তাতেই শুই আছে। তাৰ দেহটো চাই যে একো নাই, সকলো ঠিক আছে। ৰাহুল চিন্তাত পৰি গ'ল আৰু মনতে ভাবিলে, আৰে মোৰ লগত হৈ কি আছে? মৰিবও নিদিয়ে, জীয়াবও নিদিয়ে। এনেকৈ ৰাহুলে আইনাখন চাই ভাবিয়ে আছিল। এনেতে তাৰ ফোনত কল আহিলে আৰু সি ফোনটো চাই যে তাত নিধিৰ দেউতাকৰ ফোন। সি লগে লগে ৰিচিভ কৰিলে আৰু ফোনৰ পৰা মাত আহিলে, হেল্ল', অ' বাবা ৰাহুল, ক'ত আছা তুমি? অঁ দেউতা, মই ঘৰতে আছোঁ দিয়ক। গা ধুব ওলাইছোঁ, কওকচোন। অঁ ঠিক আছে ঠিক আছে। এই ডক্টৰ ছাৰে ফোন কৰিছিলে নহয় মেডিকেলৰ পৰা। হয়, নিধিৰ বোলে হোচ আহিছে, আমাক দুইটাকে মাতিছে, তুমি আহিবা নহয়? হোৱাট? দেউতা, আপুনি নাজানে আপুনি মোক কিমান ডাঙৰ গুড নিউজ দিছে। মই আধা ঘণ্টাৰ ভিতৰত মই মেডিকেল গৈ আছোঁ। বাছ আধা ঘণ্টা। অঁ ঠিক আছে দিয়া, ৰাখিছোঁ দেই। এনেকৈ কৈ নিধিৰ দেউতাকে ফোনটো কাটিলে আৰু ৰাহুলে নিধিৰ দেউতাকৰ কথাবোৰ শুনি দৌৰাদৌৰিকৈ গা ধুলে আৰু কাপোৰ পিন্ধি মেডিকেললৈ ওলাল। ৰাহুলে নিধিৰ খবৰটো পাই ইমানেই সুখী হৈ পৰিছিল, যাৰ বাবে ইমান দিনে তাৰ লগত হোৱা সকলো ঘটনা সি পাহৰি গৈছিল। অলপ সময় পিছত ৰাহুল মেডিকেল পালে। দেখিলে সকলোৱে ICUৰ বাহিৰতে থিয় হৈ আছে আৰু নিধিৰ দেউতাক ডক্টৰৰ লগত কথা পাতি আছে। আজি নিধিৰ খবৰ ল'ব বাবে কেৱল নিধিৰ দেউতাকে নহয়, বহুত মানুহ আহিছিল। অৰ্থাৎ মামা, খুৰা, বৰদেউতা, লগতে নিধিৰ লগত একেলগে পঢ়া তাইৰ বন্ধু বান্ধৱীবোৰ। তাৰে দুজনমানক ৰাহুলেও চিনি পাইছিল আৰু লগতে মাতো লগাইছিল। আৰু এনেতে ৰাহুলে দেখিলে ডক্টৰ ছাৰ কিবা অলপ কৈ পেলাই গুচি গ'ল। ৰাহুলে নিধিৰ দেউতাকক সুধিলে, দেউতা, ডক্টৰে কি ক'লে? ৰাহুল, আহিলা? এই ডক্টৰে ক'লে নিধিক সোনকালে ICUৰ পৰা জেনেৰেল ৱাৰ্ডত শ্বিফ্ট কৰিব। তাৰপিছত আমি লগ কৰিব পাৰিম। ৰাহুলে এই কথা শুনি বহুত হেপী হ'ল। এনেতে ৰাহুলৰ মনত পৰিল যে সি যোৱা ৰাতি নিধিক মেছেজ কৰিছিল, কিন্তু সি ভবাৰ দৰে তেনেকুৱা একো নহ'ল। সি লগে লগে হোৱাটছআপ খুলি মেছেজটো ডিলিট কৰিলে আৰু অলপ মনটো শান্তি পালে। এনেতে দেখিলে যে এজন ল'ৰা তাৰ পিনে আহি আছে, যাক ৰাহুলে বৰ ভালকৈ চিনি পাইছিল, যাৰ নাম আছিল তন্ময়। তন্ময় ৰাহুলৰ কলেজ ফ্ৰেণ্ড আছিল আৰু ৰাহুলৰ বহুত ক্ল'জ ফ্ৰেণ্ড আছিল। তন্ময় নিধিৰো বহুত ভাল বন্ধু আছিলে আৰু সেই উদ্দেশ্যে আজি নিধিৰ এই অৱস্থাত সি মেডিকেলত খবৰ ল'ব আহিছিল। এনেতে তন্ময় ৰাহুলৰ ওচৰ আহি পালে আৰু তন্ময় কিবা এটা কোৱাৰ আগতে ৰাহুলে ক'লে, আৰু সেই তন্ময়,
তোৰ দেখোন দেখা দেখিয়ে নাই ভাই ইমান দিনৰ পৰা ক'ত আছিলি ইমান দিন আজি হঠাতে দেখিলোঁ তাকো আৰু ইয়াত ৰাহুল নকবি বে কামত বহুত বিজি থাকিবলগীয়া হয় এতিয়ালৈ 5টামান ব্ৰেকআপেই হ'ল মোৰ এই বিজি স্বভাৱৰ বাবে এনেকুৱা কি কাম কৰা তই ইমান বিজি যে আৰ্মিত সোমালি নেকি নহয়ও সেইবোৰ মই মানে পেৰানৰ্মেল এক্টিভিটি সংস্থা এটাৰ লগত থাকোঁ চ' সদায় মানে কিবা কিবি প্ৰজেক্টত কৰি থাকিব লগা হয় আৰু তেনেকুৱা মানে পঢ়া লিখা তান্ত্ৰিক ভাবিব পাৰ কিন্তু তই আকৌ এইবোৰলৈ কিয় গ'লি আবে তই দেখোন জানয়ে মই এইবোৰ ভূত পিশাচৰ ওপৰত আগৰ পৰাই অলপ বহুত বেছি ইণ্টাৰেষ্টেড হয় কিন্তু বিৰাজ আৰু তইহে এইবোৰত কেতিয়াও গুৰুত্ব নিদিলি বাছ বেচাৰি নিদিয়ে যে আছিলে য'ত নেকি মোৰ কথাবিলাকত অলপ গুৰুত্ব দিছিলে তন্ময়ে কথাবোৰ এনেকৈ কৈয়ে আছিল কিন্তু হঠাৎ ৰাহুলৰ কি হৈছিল সি যেন কোনোবা বেলেগ দুনিয়াতে আছিল তন্ময়ৰ কথা একো ধৰণৰ কথা গুৰুত্ব দিয়া নাছিল তাৰ সকলো কথা আওকাণ কৰি সি যেন কিবা বেলেগ কথা এটাই ভাবি আছিল তন্ময় নিজৰ কথাখিনি কোৱা হোৱাৰ পিছত ৰাহুলক মাতিলে কিন্তু ৰাহুলে যেন তন্ময়ৰ কথাটো শুনাই নাছিল তন্ময়ে কেইবাবাৰো মাতিলে কিন্তু ৰাহুলে তাৰ কথা কোনো গুৰুত্ব দিয়া নাছিলে আৰু সেইবাবে তন্ময়ে ভাবি পেলাই ৰাহুলৰ কান্ধত ধৰি হিলাই পেলাই ক'লে বাপা কি হ'ল তোৰ কি ভাবি আছা আৰু তই ৰাহুলে ইফাল সিফাল চাই তন্ময়ৰ কথাটো আওকাণ কৰি তাক হঠাৎ ক'ব ধৰিলে ভাই তন্ময় তোক মই কেইটামান কথা কওঁ তই মন দি শুনিবি আৰু প্লিজ আগতে গোটেই কথা শুনি ল'বি হা তাৰপিছতে ৰিয়েক্ট কৰিবি ঠিক আছে ৰাহুলে হঠাৎ তন্ময় কি সুধিম বুলি ভাবিলে তন্ময়ে ৰাহুলক কিবা সহায় কৰিব পাৰিবনে নে তাক আৰু কিবা এনেকুৱা ঘটনাত ফচাই দিব যাৰ পৰা ৰাহুল উদ্ধাৰ হ'বই নোৱাৰে গাইজ ইয়াৰে পিছৰ খণ্ডত আপোনালোকে এনেকুৱা এটা সত্য কথা গম পাব যাৰ পিছত আপোনালোকৰ হয়তো নোম শিয়ৰি উঠিব ৰাহুলৰ লগত কিয় ইমান দিনৰ পৰা এইবোৰ হৈ আছে নিধিৰ লগত কিয় এনেকুৱা হ'ল সকলো কথা নেক্সট খণ্ডত গম পাব আৰু তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে যাতে ন'টিফিকেশ্যনটো প্ৰথমতে পায়